হাই এভৰিৱান, মই দীপ্তি চেতিয়াই পুনৰান এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আমি প্ৰতি বছৰে ফেমিলিয়ে এটা পিকনিক যাওঁ। তো এইবাৰ আমি গ'লোঁ ৰামঘাটলৈ, অৰুণাচলৰ পাপুমপাৰে ডিষ্ট্ৰিক্ট হয়। আৰু আমি বাগানৰ মাজে মাজে গ'লোঁ। আৰু খুব মানুহে ভয় খুৱাই দিছিলে যে খুব পাহাৰৰ ভিতৰত বোলে, কিন্তু একোৱেই নহয়। বুৰৈঘাট পাৰ হৈ পেলাই পাৰ হ'ব লাগে, আৰু তাৰপৰা অকণমান বেছি দূৰো নহয়, 2-3-4 কিলোমিটাৰমান হয় ভিতৰলৈ যাওঁতে। এয়া পথাৰৰ মাজে মাজে আমি গৈছোঁ। তাৰপৰা এয়া বুৰৈঘাট নদীখন পাৰ হ'ব লাগে। তাৰপৰা অকণমান যাব লাগে বাৰু, নোহোৱাও নহয়, কিন্তু যিমান মানুহে ভয় খুৱাই দিয়ে সিমান ভয় খাব লগা জেগা নহয়, ধুনীয়া জেগা, আপোনালোকেও যাব পাৰে। আৰু এয়া আমি পালোহি ৰামঘাট। আৰু এই দেখিছে নহয় দলংখনৰ কাষে কাষে ওলমা দলং এখন আছে। আৰু এয়া আমাৰ গোটেই সামগ্ৰীবোৰ ওলোৱা হ'ল। এয়া আমাৰ পিকনিক যিমানখিনি ফেমিলিৰ মানুহ আছিলে সেইখিনি আহিছে। আৰু ইয়াত আগৰ পৰাই বহুত আজি পিকনিকৰ পাৰ্টি আহিছে, খুব ভাল লাগিছে। আৰু পিকনিক গ'লে তাত অলপ মানুহ সমাগম হ'লে ভাল লাগে। আৰু এয়া ভাত মাংস বনালে, পনীৰ, আৰু এয়া বৰমা দুখীয়া আত্মাৰ নিচিনাকৈ বহি আছিলে, আৰু মই ভিডিঅ' এটা কৰি ৰাখিছিলোঁ। আৰু এইখিনি আমাৰ পূৰা খোৱাত ব্যস্ত। আৰু এয়া খাওঁতে ভিডিঅ' লৈ আছে। আমি খাওঁতেও বহুতেও পূৰা ভিডিঅ' বনোৱাত। আমি প্ৰতি বছৰে ফেমিলি পিকনিকটো যাওঁ। আৰু ফেমিলি পিকনিকত আচলতে আমাৰ সখী, আমাৰ বিয়াৰ সময়ত যোন হৈছিলে বিতুল দা, তেওঁ আৰু তেওঁৰ ভনীয়েক একচুৱেলি মোৰ লগৰ আছিলে, স্কুলৰ ফ্ৰেণ্ড আছিলে। সেইকাৰণে আমাৰ ঘৰৰ সম্পৰ্কটো এটা বেলেগ ধৰণৰ। আৰু আমাৰ ঘৰৰ ফেমিলি বৰমাহঁত যায়, আৰু দাদা আছে, দাদাহঁত যায়। সেইকাৰণে ভাল লাগে, খুব ভাল লাগে। নিজৰ ফেমিলি পিকনিক তেনেকৈ যাবলৈ পালে ভাল লাগে। আৰু সৰু ল'ৰা ছোৱালী আমাৰ গ্ৰুপত বহুতকেইটা আছে, সেইকাৰণে সিহঁতৰ কাৰণে দিগদাৰ নহয়, সিহঁতে খেলি খুব ভাল পায় একেলগে। আৰু এয়া পূৰা বালিত, মোৰ ল'ৰাইতো একদম ক'বই নালাগে, গোটেই বালিত শুয়ে আছে বুলিয়ে ক'ব পাৰি, পানীটো সোমাইছে। যোৱাবাৰ যাওঁতে ইমান খেলিব পৰা নাছিলে, সৰু আছিলে, কিন্তু এইবছৰ বহুত ধুনীয়াকৈ খেলিছে। কিন্তু আমাৰ সৰুটোৱে এইবাৰ খেলিব পৰা নাই, তাকো যাব লাগে পানীত, পূৰা কান্দিছে। সেইকাৰণে ককায়েকে ওপৰত গৈ পেলাই বহাই দিছে, তেতিয়া সিও বালি খেলিছে পূৰা। খোৱা বোৱা কৰাৰ পিছত অলপ ফটো উঠিবলৈ গ'লোঁ, আৰু দুটাকৈ কোচত উঠাই লৈছোঁ। আৰু ইহঁতে খেলি আছিলে, সিহঁতৰ লগতো অলপ খেলিলোঁগৈ। আৰু জানুৱাৰী মাহৰ নিউ ইয়াৰ্ছৰ ভিডিঅ' দিবই নোৱাৰিলোঁ। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, অলপ দেৰিকৈ হ'লেও। আৰু আমি তাৰপৰা 4টা বজাত ওলালোঁ, কিন্তু ৰাস্তাটো অকণমান পাহৰিলোঁ কাৰণে তাত অলপ ঘূৰিব লগা হ'ল সেইদিনাখন। আৰু ভয়ো লাগিছিলে, কিয়নো কোনদিনাখন নোযোৱা জেগা, আৰু পাহাৰ জেগাত অলপ ভয়ো লাগে, সিহঁতৰ এৰিয়া হয় অৰুণাচলৰ। লাষ্টত গৈ পেলাই আমি পুলিচ এজনক পালোঁ, তাৰে অৰুণাচলী পুলিচ। তেওঁ যেতিয়া ৰাস্তাটো জনালে, আৰু গুগল মেপৰ সহায়েৰে সকলো ওলাই আহিলোঁ বাৰু ভালে ভালে। আৰু কেইখনমান আমাৰ ফটো, গ্ৰুপ ফটো, আমাৰ ফেমিলি ফটো, প্ৰতি বছৰে এনেকৈ ফটো উঠোৱেই, যেতিয়া ফটোকেইখন ইয়াতে স্মৃতি হিচাপে ৰাখি থৈ দিছোঁ, যাতে পিছত আমাৰ এই ল'ৰা ছোৱালীয়ে চাব পাৰে। বাই বাই।